নমস্কাৰ মই অনুপম আপুনি চাই আছে অসমীয়া ইউটিউব চেনেল হনধান ধৰা হোক আপোনাৰ ফোনটোত কিবা এটা সেটিংছৰ প্ৰবলেম হৈছে আৰু সেই প্ৰবলেমৰ বিষয়ে আপুনি ভালকৈ নাজানে আপোনাৰ কোনোবা এজন বন্ধুৱে সেই প্ৰবলেমৰ বিষয়ে ভালকৈ জানে কিন্তু তেওঁ ঘৰৰ পৰা বহু দূৰত তেওঁ সহায় লবলৈ আপুনি আপোনাৰ ফোনৰ স্ক্ৰীনখন তেওঁৰ সৈতে শ্বেয়াৰ কৰিব পাৰে কিন্তু কেনেকৈ কৰিব ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক মই এই ভিডিওতে সকলোখিনি কথা বিতংভাৱে জনাই আছো ভিডিওটো আৰম্ভ কৰাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দি অল অপচনটো সিলেক্ট কৰি দিব যাতে মই দিয়া ভিডিওবোৰৰ নটিফিকেশন আপুনি আগতীয়াকৈ পাই যায় স্ক্ৰীনত দুটা ফোন দেখা পাইছে এটা মোৰ আৰু আনটো মোৰ বন্ধুজনৰ এতিয়া আপুনি যেটো ফোনৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিব বিচাৰিছে সেই ফোনটোত প্লে ষ্টৰৰ পৰা TeamViewer কুইক সাপোৰ্ট এপটো ডাউনলোড কৰি ল'ব লাগিব মোৰ ফোনটোত অলৰেডি ডাউনলোড কৰি থোৱা আছে দ্বিতীয়তে যাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেওঁৰ ফোনটো TeamViewer এপটো ডাউনলোড কৰিব লাগিব মনত ৰাখিব দুয়োটা এপ বেলেগ বেলেগ মোৰ বন্ধুৰ ফোনটো TeamViewer এপটো আগতীয়াকৈ ডাউনলোড কৰা আছে এতিয়া মোৰ ফোনটোত কুইক ভিউৱাৰ টিম সাপোৰ্ট এপটো ওপেন কৰি লম লগে লগে এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাব আপুনি যদি প্ৰথমবাৰ ইয়াক ব্যৱহাৰ কৰে তেন্তে ই কেইটামান পাৰমিশন বিচাৰিব এলাউ কৰি দিয়াৰ পাছত এনেকুৱাকৈ খোল খাই যাব এতিয়া এই নাম্বাৰ কেইটা আপোনাৰ বন্ধুৰ ফোনটোত এন্টাৰ কৰিব লাগিব এতিয়া দ্বিতীয়টো ফোনত TeamViewer এপটো ওপেন কৰি লম ইয়াত এই নাম্বাৰ কেইটা এন্টাৰ কৰিম লগে লগে আপোনাৰ ফোনটোত এটা পপ আপ শো হ'ব এলাউ ৰিমোট সাপোৰ্ট ইয়াত ক্লিক কৰি দিম এলাউ কৰি দিয়াৰ লগে লগে দুটা ফোন কানেক্ট হৈ যাব এতিয়া ইয়াত স্টাৰ্ট নাও ক্লিক কৰি দিয়াৰ লগে লগে মোৰ ফোনটোৰ স্ক্ৰীনখন মোৰ বন্ধুৰ স্ক্ৰীনখনত দেখা গৈছে আপোনাৰ ফোনটোত TeamViewer কিমান স্মুথ ভাৱে চলিছে হেয়া নিৰ্ভৰ কৰিব আপোনাৰ ইন্টাৰনেটৰ স্পীডৰ ওপৰত TeamViewer অকল মোবাইল ফোনৰ কাৰণে নহয় ইয়াক কম্পিউটাৰৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি কেৱল কম্পিউটাৰ ভাৰ্চনটো ডাউনলোড কৰি ল'ব লাগিব এতিয়া মোৰ বন্ধুজনৰ ঘৰত থাকি মোৰ ফোনটো দেখুৱাব পাৰিম ঠিক এনেদৰে কিছুমান ফোনত ৰিমোটলি অপাৰেটিং ফিচাৰ্ছটো পোৱা যায় যাৰ সহায়ত বন্ধুজনে তেওঁৰ ফোনটোৰ পৰাই কানেক্টেড ফোনটো অপাৰেট কৰিব পাৰে অৱশ্যে এই ফিচাৰ্ছটো খুব কম সংখ্যক ফোনতহে দেখিবলৈ পোৱা যায় আপোনাৰ ফোনটোৰ ৰিমোটলি অপাৰেটিং সিস্টেম থাকক বা নাথাকক কিন্তু TeamViewer এপটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ ফোনটোৰ স্ক্ৰীনখন আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি অতি সহজতে আপোনাৰ প্ৰবলেমখিনি সলভ কৰিবলৈ সক্ষম হ'ব ভিডিওটো চাই কেনে পালে কমেন্ট বক্সত কমেন্ট কৰি জনাব লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ